আহিব এদিন বৃহত্তৰ ফলঙনিৰ বুকুত থকা পোহৰৰ ধ্বজাবাহক জগতগুৰুজনৰ নামেৰেই নামাংকৃত কৰা শংকৰদেৱ শিশু নিকেতন থোৰাজানলৈ প্ৰকৃতিৰ গৰ্ভত জন্ম লৈ মানৱ সম্পদ গঢ়াৰ উদ্দেশ্যৰে প্ৰবল মনোবল আৰু চিৰ সৌন্দৰ্যৰে থিয় হৈ আছে শংকৰদেৱ শিশু নিকেতন থোৰাজান। বহুজনৰ ত্যাগ প্ৰচেষ্টা আৰু কৰ্মৰ ফলত 2003 চনত প্ৰাণ পাই উঠিছিল এই শংকৰদেৱ শিশু নিকেতন থোৰাজানখন। ৰামধেনুৰ বিশ্ব উজ্জ্বল পোহৰেৰে সমাজৰ ক'লা অন্ধকাৰবোৰ নাশি সগৌৰৱেৰে এতিয়াও সূৰ্যমুখী ফুল হৈ ফুলি আছে শংকৰদেৱ শিশু নিকেতন থোৰাজান। কণ কণ শিশুবোৰক লৈ আৰম্ভ হয় প্ৰত্যেকখন মানৱ সম্পদ গঢ়াৰ যুদ্ধ। সিহঁতবোৰৰ হাঁহি কান্দোনৰ শেষত হয় জগত জিনাৰ বিজয় উল্লাস। আৰু তাতেই লুকাই থাকে আচাৰ্যসকলৰ মহৎ ত্যাগ। এয়াই শংকৰদেৱ শিশু নিকেতন থোৰাজান, যাৰ বৈশিষ্ট্য অধিক কিন্তু উদ্দেশ্য এটাই, মাথো মানৱ সম্পদ গঢ়াৰ। চিৰ প্ৰবাহিত ধনশিৰি নদীৰ দৰে প্ৰবাহমান সময়ৰ লগত একেলগে আগবাঢ়ি এজোপা বৃহৎ বটবৃক্ষ হৈ অহৰহ সমাজখনক ছাঁ দিছে, কেতিয়াও ভাগৰ নমৰাকৈ। এয়াইতো শংকৰদেৱ শিশু নিকেতন থোৰাজানৰ বৈশিষ্ট্য। জ্ঞানৰ জ্যোতিৰে সমাজখন আগুৱাই নিয়াৰ অন্য এক অবিৰত প্ৰয়াস। আহিব এদিন ধনশিৰি আৰু চিৰসেউজ নামবৰৰ কাষত স্থিত শংকৰদেৱ শিশু নিকেতন থোৰাজানলৈ আপোনাক স্বাগতম।